মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 6ৰ এছামিজ। ক্লাছ 6ৰ এছামিজৰ ইতিমধ্যে দুটা চেপ্টাৰ আলোচনা কৰিলো। লেসন 1 আৰু লেসন 2 আলোচনা কৰা হৈছে। এতিয়ালৈকে যদি সেইবোৰ ভিডিঅ' চোৱা নাই তেনেহলে আমাৰ প্লেলিষ্টত গৈ চাই ল'বা। তো আজি পঢ়াম কি পুথি অধ্যয়ন। পুথি অধ্যয়নৰ কোৱেশ্চন আনসাৰখিনি আলোচনা কৰিম। তাৰ লগতে যিবিলাক এমসিকিউ হ'ব সেই গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়াই সাবস্ক্ৰাইব কৰি লোৱা। আজিৰ প্ৰথমটো কোৱেশ্চন কি আছে? তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াতে কোৱেশ্চন দিয়া আছে, মানে অপচনেল হয়, অপচন দিয়া আছে কোনটো শুদ্ধ হয় সেইটো মানে বৃত্ত দিব গৈছে বা ৰাইট চিন দিলে হ'ল। আৰু বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? সেইটো কি হ'ব? সৎ স্বভাৱ, পুথি অধ্যয়ন, চঞ্চল মন, সৎ সংগ। শুদ্ধ উত্তৰ হ'ব পুথি অধ্যয়ন। 2 নম্বৰ কি আছে? সংসাৰত উদ্গতি কৰিবলৈ কি লাগে? ভোটা বুদ্ধি, চেলেং পেটেং স্বভাৱ, চঞ্চল মন, মনৰ একাগ্ৰতা। শুদ্ধ উত্তৰ হ'ব মনৰ একাগ্ৰতা। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। কি আছে? দূৰৰ মানিক কেনেকে হাততে পাব পাৰি? উত্তৰ হ'ব দূৰৰ মানিক হাততে পাবলৈ পুথি অধ্যয়ন কৰিব লাগে। পুথিৰ জৰিয়তে আন আন দেশৰ পণ্ডিতসকলৰ সঁচ উপদেশ ঘৰত বহিয়েই পোৱা যায়, যিটো খৰচ আৰু পৰিশ্ৰমৰ দ্বাৰা পোৱা কঠিন। পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? পুথি এখনৰ আচল ভাৱ উদ্ধাৰ কৰিবলৈ মন পুতি পঢ়িব লাগে। ওপৰে চেলেং পেটেংকৈ পঢ়িলে আচল ভাৱ উদ্ধাৰ কৰিব নোৱাৰি। পুথি এখন পঢ়িলে আমি কি কৰিব লাগে? একদম মন পুতি পঢ়িব লাগে, মনোযোগেৰে। মানে আমি যদি ওপৰে কিতাপখন পঢ়ো তেতিয়াহলে ইয়াৰ আচল ভাৱ উদ্ধাৰ কৰিব নোৱাৰি। পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে? পুথিৰ বিদ্যাক থুপাই থোৱা ধনৰ লগত তুলনা কৰিছে। মানে গুপ্ত ধনৰ লগত, মানে তুমি ধন চুপাই ৰাখিছা তাৰ লগত পুথিৰ বিদ্যাক তুলনা কৰিছে। পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি? পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপ্ৰয়াসে লাভ কৰিব পাৰি। কিতাপ পঢ়িলে আমি কি মানে বিদ্যা বুদ্ধি লাভ কৰিব পাৰি। উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা। উদাহৰণত দিয়া আছে, ইয়াতে এটা উদাহৰণ দিয়া আছে উপযোগ কুল। সেইটো কি হৈছে? উপকূল। এনেকে মানে এই শব্দবিলাক ভাঙি লিখিব লাগে। বেদখল, সুনাম, বিখ্যাত এইবোৰ। বেদখলটো কেনেকে লিখিবা? বি যোগ উ যোগ খল, বেদখল। সুনামটো সু যোগ নাম, সুনাম। বিখ্যাতটো বি যোগ খ্যাত, বিখ্যাত। আওবাদটো কি হ'ব? আ যোগ বাদ, আওবাদ। ইয়াতে বাক্য ৰচনা কৰিব দিছে। থুপাই, পাৰ্গত, একাগ্ৰতা, পুৰুষাৰ্থ, স্বভাৱ, এইকেইটা দি বাক্য ৰচনা কৰিব লাগে। লিখকে বহুত পুৰুষাৰ্থ কৰি পুথিত বিদ্যা থুপাই থয়। বহুত সহজ হয় বাক্য ৰচনাবিলাক, পঢ়িবাচোন। পুথিৰ পৰা সঞ্চিত বিদ্যা লাভ কৰি মানুহ নতুন বিদ্যা আৰ্জিবলৈ পাৰ্গত হয়। একাগ্ৰতা দি পুথি পঢ়াৰ ফলত মনৰ একাগ্ৰতা জন্মে। পুৰুষাৰ্থ দি কি হ'ব? লিখকে পুৰুষাৰ্থ কৰি পুথিৰ ভঁৰাল বান্ধি থয়। স্বভাৱ, ভাল পুথি পঢ়িলে মানুহৰ সৎ স্বভাৱ গঢ় লয়। ইয়াতে এখন তোমালোকৰ কিতাপত পোষ্টাৰ দিছে। সেই পোষ্টাৰখন পঢ়ি তাৰ পৰা তোমালোকে প্ৰশ্ন উত্তৰখিনি কৰিব লাগে। কেইটামান প্ৰশ্ন দিছে, তাৰ উত্তৰ লিখিব লাগে। পোষ্টাৰখন কিতাপৰ পৰা চাই ল'বা, ইয়াতে মই দিয়া নাই। তো কুৱেশ্চন আনসাৰখিনি দি দিছো, চোৱা। অসম গ্ৰন্থমেলাখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? অসম গ্ৰন্থমেলাখন 15 নৱেম্বৰ 2025 পৰা আৰম্ভ হ'ব। গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব? গ্ৰন্থমেলাখন অসম পশু চিকিৎসা মহাবিদ্যালয়, খেলপথাৰ, খানাপাৰা, গুৱাহাটীত অনুষ্ঠিত হ'ব। গ্ৰন্থমেলাখন কেই বজাৰ পৰা কেই বজালৈ খোলা থাকিব? গ্ৰন্থমেলাখন পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈ খোলা থাকিব। গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেহাই দিছে? গ্ৰন্থমেলাখনত সকলো গ্ৰন্থতে 10% ৰেহাই দিছে, 10%। গ্ৰন্থমেলাখনত কিমানখন বিপণীয়ে অংশগ্ৰহণ কৰিব? গ্ৰন্থমেলাখনত ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ 2 শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব। এতিয়া চোৱা এমচিকিউ। এমচিকিউ খিনি, পুথি অধ্যয়নক কি বুলি কোৱা হৈছে? এইখিনি তোমালোকৰ কিতাপত নাই এমচিকিউ বিলাক। মই মানে পাঠৰ ভিতৰুৱা মানে যিবোৰ এমচিকিউ হ'ব পাৰে, তোমালোকৰ এক্সামত যে এমচিকিউ দিয়ে বনাই সেই এমচিকিউ বিলাক মানে বনাইছো ইম্পৰ্টেন্ট চাই। এইবোৰ পঢ়িলে
তোমালোকে MCQ খিনি কৰিব পাৰিবা পৰীক্ষাত। পুথি অধ্যয়নক কি বুলি কোৱা হৈছে? এটা বেয়া অভ্যাস, এটা সু অভ্যাস, এটা অপ্ৰয়োজনীয় কাম, এটা কঠিন কাম। শুদ্ধ উত্তৰ হ'ব এটা সু অভ্যাস। পুথি অধ্যয়নৰ দ্বাৰা মানুহক কি দিশত শক্তিশালী কৰে? শাৰীৰিক আৰু আৰ্থিক, বৌদ্ধিক আৰু মানসিক, সামাজিক আৰু আধ্যাত্মিক, কেৱল শাৰীৰিক। শুদ্ধ উত্তৰ হ'ব বি নম্বৰ, বৌদ্ধিক আৰু মানসিক। পুথি অধ্যয়নৰ জৰিয়তে কি লাভ কৰিব পাৰি? জীৱনত উন্নতিৰ বাবে প্ৰয়োজনীয় গুণ, কেৱল ধন সম্পত্তি, শাৰীৰিক শক্তি, সামাজিক প্ৰতিষ্ঠা। শুদ্ধ উত্তৰ এ নম্বৰ। 4 নম্বৰ কি আছে? পুথিৰ বিদ্যা কিহৰ সৈতে তুলনা কৰা হৈছে? থোপাই থোৱা ধন, প্ৰাকৃতিক সম্পদ, শাৰীৰিক শক্তি, সময়ৰ সদ্ব্যৱহাৰ। শুদ্ধ উত্তৰ হ'ব থোপাই থোৱা ধন। পুথি পঢ়ি কি কৰাৰ দুখ কষ্ট নোহোৱাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি? বিদ্যা অৰ্জন, ধন অৰ্জন, খ্যাতি অৰ্জন, সম্পৰ্ক কৰা। শুদ্ধ উত্তৰ হ'ব এ নম্বৰ, বিদ্যা অৰ্জন। প্ৰত্যেক পুথিক কিহৰ ভঁৰাল বুলি কোৱা হৈছে? ধনৰ ভঁৰাল, বিদ্যাৰ ভঁৰাল, অভিজ্ঞতাৰ ভঁৰাল, সময়ৰ ভঁৰাল। শুদ্ধ উত্তৰ হ'ব বিদ্যাৰ ভঁৰাল। ভাপৰ বল আৰু বিজুলীৰ বলৰ বিষয়ে জানিবলৈ এতিয়া কি কৰিলেই হয়? নতুনকৈ গৱেষণা কৰা, পুথি পঢ়া, বিজ্ঞানীৰ সৈতে সাক্ষাৎ কৰা, বিদ্যালয়ত পঢ়া। শুদ্ধ উত্তৰ হ'ব পুথি পঢ়া। বিদ্যা অৰ্জনৰ প্ৰণালীক কিহৰ সৈতে তুলনা কৰা হৈছে? খেলা-ধূলাৰ সৈতে, ধন অৰ্জনৰ প্ৰণালীৰ সৈতে, যাত্ৰাৰ সৈতে, কৃষিৰ সৈতে। শুদ্ধ উত্তৰ হ'ব বি নম্বৰ, ধন অৰ্জনৰ প্ৰণালীৰ সৈতে। মূল বিদ্যা নোহোৱাৰ ফলত কি হয়? বিদ্যা অৰ্জন কৰাটো সহজ হয়, বিদ্যা অৰ্জন কৰাটো টান হয়, ধন অৰ্জন কৰাটো সহজ হয়, সময়ৰ অপচয় হয়। শুদ্ধ উত্তৰ হ'ব বি নম্বৰ, বিদ্যা অৰ্জন কৰাটো টান হয়। পুথিৰ জৰিয়তে কি সহজে লাভ কৰিব পাৰি? দূৰৰ মানিক। শুদ্ধ উত্তৰ দূৰৰ মানিক। পুথিৰ পঢ়াৰ ফলত মনৰ কি জন্মে? চঞ্চলতা, একাগ্ৰতা, অস্থিৰতা, অলসতা। উত্তৰ হ'ব একাগ্ৰতা। চঞ্চল মন থিৰ কৰিবলৈ কি উপায়ৰ কথা কোৱা হৈছে? খেলা-ধূলা, পুথি পঢ়া, গীত গোৱা, ভ্ৰমণ। শুদ্ধ উত্তৰ হ'ব পুথি পঢ়া। পুথি পঢ়াৰ এটা বহুমূলীয়া গুণ কি? ধনৰ সঞ্চয়, সৎ স্বভাৱৰ উৎপত্তি, শাৰীৰিক শক্তি, সময়ৰ সদ্ব্যৱহাৰ। শুদ্ধ উত্তৰ হ'ব সৎ স্বভাৱৰ উৎপত্তি। ভাল পুথি পঢ়িলে কি যেন ফল হয়? উত্তৰ হ'ব ভাল সংগত থকা। সত্যনাথ বৰাৰ উল্লেখযোগ্য প্ৰবন্ধ সংকলনৰ নাম কি? গীতাৱলী, সাৰথি, কামৰূপীয় লোকগীত, বহল ব্যাকৰণ। শুদ্ধ উত্তৰ সাৰথি। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, লাইক, কমেণ্ট কৰিবা। ধন্যবাদ।